Hello guys, Assalamualaikum. Welcome back to my channel Salma Simple Life. আশা কৰিছো আপোনালোকে সকলোৱে ভালে আছে আৰু আজি আমি এঠাইত আৰু এইটো মোৰ পাপা অলৱেজ গেট ধৰি থাকে সো আমি ক'ত যাও কি কৰো ভিডিওটো চাই থাকিলে গম পাই যাব বাৰু আৰু এইয়া দুজনে যাই আছে চাও হেলমেটটো ধৰা মই গেটটো বন্ধ কৰি থৈ এইয়া আমি ওলাইছো চাও সবে হাই কোৱা আবু হাই কোৱা আবু নকয় সো আমি এতিয়া যাও মই এতিয়া উঠিলে মানে গাড়ীটো ষ্টাৰ্ট দিব সো আপোনালোকে ভিডিওটো চাই থাকিব বহুত দিন পিছত এখন ব্লগ দি আছো আমি আহি পালো যত আহিব লগা আছিলে মানে আহিলো মোগল গাৰ্ডেন মানে আজি দুপৰীয়া ইয়াতে লাঞ্চ কৰিম বুলি ভাবিছো সেইকাৰণে আহি আৰু এইয়া ভিতৰত সোমালো আমি বহি গৈছো পাপা এই চোৱা এইটো এনেকুৱা আছে কি কৰে আহি কেনে উৎপাত লগাই দিছা এই যে চানবাৰী নহয় কত মোগল গাৰ্ডেন আহিছো কোৱা মোগল গাৰ্ডেন চানবাৰী নগলা কিয় চানবাৰী নগলো এতিয়া আমাৰ লাঞ্চ আহি গ'ল আৰু এতিয়া আমি খাম মই আৰু সাফিনে খাই আছিলোঁ আৰু হাজবেণ্ডক ক'লোঁ যে অকণমান ভিডিঅ'টো কৰি দিয়ক আৰু কৰি দিছিলে চাওক মোৰ ফালে কেমেৰাটো নাইয়ে অকণমান কৰি ধৰিছে উপায় নাই ল'ৰাটোৰ ফালে বেছিকৈ ধৰিছে মোৰ ফালে একদমেই কম চ' আমি গরম আছে দিয়েছো বাবা আবু খোৱা লোৱা হৈ গ'ল আৰু এইটো পেকিং সৰু ভাইটিৰ কাৰণে আৰু এয়া আমি ওলাই গ'লোঁ এতিয়া মলত যাম এতিয়া আৰু ওলাই যাওঁ এইটো মোগল গাৰ্ডেন হাজি মুছাফিৰ খানা সেইখন মানে আমি আহি পালোঁ ৰুদ্ৰাক্ষ মল আৰু এইটো মোৰ পাপা দৌৰি যাই আছে আৰু হাজবেণ্ডে গাড়ী পাৰ্ক কৰিব গৈছে চ' চাওঁ ইয়াৰ পৰা এই পাপা ইয়াৰ পৰা এইফালতে আহা কিবা শ্বপিং কৰোঁ চাবিনৰ কাৰণে দুটা এটামান ফিচ খাবা এই আল্লাহ এতিয়া কেনেকুৱা খাবা পাপা গাড়ীৰ ওচৰত যাবা পিছত তোমাৰ আবু আহিল মই নাযাওঁ যি কেইবাৰ আহিব লাগে মানে আহিব সেই কেইবাৰে ইয়াৰ গাড়ীত উঠিব লাগে এইটো এইফালে চোৱা এইটো চোৱা ক'ত উঠিছা তুমি এইফালে চোৱা কৰা যাব মানে আহিলেই গাড়ীত উঠিব আৰু এইয়া
পাপা I am Detroit. কি আমি মইনা মিশিং তুমি উঠা তুমি উঠো ইমান উৎপাত কৰে বাপৰে এটা চাওঁ চাফিনৰ কাৰণে দুটামান যদি কাপোৰ কিনিব পাৰোঁ চ' শ্বপিং অকণমান কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব চাফিনৰ এটা লং পেণ্ট আৰু এটা টি চাৰ্ট লোৱা হ'ল আৰু এতিয়া মানে যাম আৰু বেছি বস্তু আৰু কিনিব নালাগে হৈ গ'ল বজাৰ কৰা হৈ গ'ল আৰু এইটো চাফিনে ড্ৰেছ পিন্ধিছে ইমান উৎপাত বাহিৰত ওলাই যায় আৰু আমাৰ আগত দুটা এনেকুৱা কিয় কৰা বলা এইবিলাক কি হৈ আছে ঐ এইয়া শ্বপিং কৰা হৈ গ'ল চাফিনৰ কাৰণে কিবা খোৱা ওলাই আহিলোঁ আৰু এতিয়া চাওঁ আৰু কি কৰা যায় চ' আপোনালোকে চাই থাকিব আমি মই মিশন আছে মিচিঙত উঠিছা এইটো মিচিং নহয় মিশিং মাছনা না I'm train আমি আহিলোঁ হোটেল গ্ৰেণ্ড মেজেষ্টিৰ ওচৰত আছে তাত চকলেট ৰুম আৰু চাওঁ তাতে সেইখিনি কিবা খাব পাৰোঁ নেকি মোৰ পাপা যাই আছে বাপৰে অকণমানো ভয় নাখায় যে ক'ত যাই আছোঁ খুলিব নোৱাৰে ধৰ না অৰ্ডাৰ দিলোঁ চকলেট চিজলাৰ ইমান উৎপাত মানুহে কৰে নেকি ওটা মধ্যে আনতে না ওখানে একবার খাই খাওয়াই দিই अभी तो मिक्स दे रहा है कंपनी इसलिए কি যে কৰি আছে ব'লা আমি যাওঁ এতিয়া হৈ গ'ল আজিৰ দিনটো অকণমান ভালকৈ ঘূৰিলোঁ ইমান বস্তু খালে আকৌ এখন নিকিনিলে বোলে
ঘৰ আহি পালোঁ চ' ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ